নমস্কাৰ বন্ধুসকল এমকেবি সাপোৰ্ট ইউটিউব চেনেলৰ মই মোৰে পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম বুৰঞ্জীৰ পাৰ্ট 4 আলোচনা কৰা হ'ব। পাৰ্ট 1 2 3 ইতিমধ্যে আলোচনা কৰি অহা হৈছে। তাত কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ আলোচনা কৰা হৈছে, যিবোৰৰ জৰিয়তে আপোনালোকে আগন্তুক আহি থাকিবলগীয়া পৰীক্ষাবোৰত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব আৰু নিজৰ যি সপোন আছিলে সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিব পাৰিব। গতিকে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা সম্পূৰ্ণকৈ চাব লাষ্টলৈকে, আৰু যদি চেনেলটো চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি তেতিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিবলৈ উৎসুক হওঁ। এতিয়া আৰম্ভ কৰোঁ আহকচোন পাৰ্ট 4 প্ৰথম কুৱেশ্যনটোলৈ। আপোনাৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল? আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ কি আছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে, বেটেল অফ চৰাইঘাট, বেটেল অফ শিলাজাৰীঘাট, বেটেল অফ ৰংগামাটি, বেটেল অফ সীতাকুলি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে ক'ব লাগে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইটাখুলিৰ যুদ্ধ। 1682 চনত ইটাখুলিৰ যুদ্ধ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত সংঘটিত হৈছিলে। আহোমসকলে মোগলৰ নিয়ন্ত্ৰণ মানস নদীৰ পশ্চিমলৈ পিছুৱাই দিছিলে। বেটেল অফ ইটাখুলি। দ্য বেটেল অফ ইটাখুলি ৱাজ ফought in 1682 between the Ahom kingdom and the Mughal Empire. The Ahoms pushed back Mughal control to the west of the Manas Sarovar. ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইটাখুলিৰ যুদ্ধ। আহকচোন এতিয়া ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়ো। ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে, হু বিল্ড দ্য উমানন্দ টেম্পল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? ইয়াত দিয়া আছে গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। উমানন্দৰ ইটা মন্দিৰ 1694 চনৰ খ্ৰীষ্টপূৰ্ব বৰফুকন গণকন্যা শান্তিকে ৰজা গদাধৰ সিংহৰ আদেশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। বনাইছিলে গড়কন্যা শান্তিকে, কিন্তু গদাধৰ সিংহৰ আদেশৰ দ্বাৰা বনাইছিলে, যি আছিল আহোম ৰাজবংশৰ অন্যতম জ্যেষ্ঠ আৰু শক্তিশালী শাসক গদাধৰ সিংহ। Big temple of Umananda was built in 1694 CE by the Borphukon Gorgonna Handik by the order of King Gadadhar Singha, one of the oldest and strongest rulers of the Ahom dynasty. Next question to হৈছে, Sukreshwar temple in Guwahati was constructed by? গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? প্ৰমত্ত সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ। এই 4টাৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো ক'ব লাগে। 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ, ভগৱান শিৱক উৎসৰ্গিত। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰটো ভগৱান শিৱক উৎসৰ্গিত কৰা হয়। 1744 চনৰ খ্ৰীষ্টপূৰ্বত আহোম ৰজা প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিলে। ৰজা ৰাজেশ্বৰ সিংহই 1759 চনত মন্দিৰৰ বাবে আৰ্থিক ব্যৱস্থা কৰিছিলে। মন্দিৰটো ভাৰতৰ অন্যতম বৃহৎ শিৱলিংগৰ বাবে জনাজাত। প্ৰমত্ত সিংহ, dedicated to Lord Shiva. The Sukreshwar temple was constructed in 1744 CE by the Ahom king Pramotta Singha. King Rajeshwar Singha made financial provisions for the temple in 1759. The temple is known for having one of the largest Shiva lingams in India. তাৰ পিছৰ কুৱেশ্যনটোলৈ চাওঁ। What is LATA KATA run associated with? LATA KATA run কাৰ সৈতে সম্পৰ্কিত? ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ বা চৌৰাম্ভা। ৰাজেশ্বৰ সিংহই তেওঁক বাৰ্মিজৰ বিৰুদ্ধে সহায় কৰিছিলে। এই ৰণখনে বাৰ্মিজৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায় কৰিছিলে। এই অভিযানক অসমবাসীয়ে লতা কটা ৰণ বুলি অভিহিত কৰে, কিয়নো অভিযানটো জংঘল লতাৰে ভৰ্তি অৰণ্য পৰিষ্কাৰ কৰাৰ লগত জড়িত আছিলে। চৌৰাম্ভা, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ helped him against Burmese. This expedition is referred as Lata Kata run by Assamese as the expedition involved clearing of the forest full of jungle creepers. Next question লৈ আহোঁ। Which Ahom ruler established capital at Rangpur? কোনজন আহোম শাসকে ৰংপুৰত ৰাজধানী স্থাপন কৰিছিলে? শিৱসিংহ, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ। শুদ্ধ উত্তৰটো হৈছে
স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰংপুৰ হৈছে আহোম ৰাজ্যৰ চতুৰ্থ ৰাজধানী ১৭০৭ চনত গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ পিছত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰৰ মেটেকাত প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰংপুৰ ইজ the fourth capital of the Ahom kingdom was established by Swargadeo Rudrasingha in Meteka in 1707 after shifting the capital from Gorgaon. Next question to is who built Basishtha Ashram? Guwahati Basishtha Ashram kune nirman korisile? Rudrasingha, Rajeshwar Singha, Pramodra Singha, Gadadhar Singha. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজা ৰাজেশ্বৰ পন্থাচল পাহাৰত অৱস্থিত পন্থাচল এইটো আহে কেতিয়াবা বশিষ্ঠাশ্ৰম ক'ত অৱস্থিত কোনখন পাহাৰত পন্থাচল পাহাৰত পন্থাচল পাহাৰত অৱস্থিত বশিষ্ঠাশ্ৰম হৈছে গুৰুত্বপূৰ্ণ তীৰ্থকেন্দ্ৰ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত নিৰ্মাণ কৰা এই মন্দিৰটো ৰাজা ৰাজেশ্বৰে নিৰ্মাণ কৰিছিল ৰাজা ৰাজেশ্বৰ বশিষ্ঠাশ্ৰম located in the Sandasal Hills is the important pilgrim center constructed in the second half of the 18th century. The temple was built by the Ahom king Raja Rajeshwar. Next question to is famous Rudra Sagar tank was excavated during the region of বিখ্যাত Rudra Sagar tank খনন কৰা হৈছিল কোনে খনন কৰিছিল লক্ষ্মী সিংহ ৰাজেশ্বৰ সিংহ প্ৰমোদ সিংহ ৰুদ্ৰ সিংহ এই কেইজনৰ ভিতৰত কোনে খনন কৰিছিল লক্ষ্মী সিংহ ৰুদ্ৰসাগৰ টেংকক নপুখুৰী বুলিও জনা যায় ইয়াক ১৭৭৩ চনত স্বৰ্গদেউ লক্ষ্মী সিংহই খনন কৰিছিলে আৰু শিৱদৌল স্বৰ্গদেউ লক্ষ্মীনাথ সিঙে নিৰ্মাণ কৰিছিলে আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ সময়ত মুকলি কৰা হৈছিলে লক্ষ্মী সিংহ ৰুদ্ৰসিংহ টেংক ইজ known as নপুখুৰী It was dug by স্বৰ্গদেউ লক্ষ্মী সিংহ in 1773 and the শিৱদৌল was built by স্বৰ্গদেউ লক্ষ্মী Nath Singh and opened during the period of Swargadeo Gaurinath Singh. Next question to is who built the Navagraha temple at Guwahati? Guwahati Navagraha jonto mondir hoy setu kone nirman korisile Rajeshwar Singh, Pramodra Singh, Rudra Singh, Shiva Singh. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ৰজা ৰাজেশ্বৰ সিংহ আৰু অষ্টাদশ শতিকাৰ শেষৰ ফালে আহোম ৰজা ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল মন্দিৰ চৌহদটো জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ দুয়োটাৰ বাবে গৱেষণা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল আহোম কিং ৰাজেশ্বৰ সিংহ The Navagraha temple was built by the Ahom king Rajeshwar Singha in the late of 18th century. The temple complex is used as a research center for both astronomy and astrology. Next question to হৈছে when was the Treaty of Yandabu signed? Yandabu চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ১৮৩৬ ১৮১৬ ১৮২৬ ১৮২৮ এইটো যথেষ্ট সহজ প্ৰশ্ন গতিকে আপোনালোকে কমেণ্টত জনাওকচোন এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে এই প্ৰশ্নৰ উত্তৰ হৈছে ফেব্ৰুৱাৰী ২৪ 1826 ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হয় যিয়ে প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ সমাপ্তি চিহ্নিত কৰে এই চুক্তি ইংৰাজৰ পক্ষত গঠন কৰা হৈছিল আৰু ই অসমত মানুহৰ দিনৰ সমাপ্তি ঘটাইছিলে এই চুক্তিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখল আৰু অসম ব্ৰিটিছ ভূখণ্ডৰ সম্প্ৰসাৰণ কঢ়িয়াই আনিছিলে ফেব্ৰুৱাৰী 24 1826 The Treaty of Yandabu was signed in February 24 1826 that marked the end of the First Anglo-Burmese War. This treaty was formed in favor of the English and it put an end of the Manor-Rin in Assam. The treaty cemented the hold of the East India Company and the expansion of British territory in Assam. Last question to হৈছে চতুৰ্থ পাৰ্টৰ লাষ্ট কুৱেশ্যনটো ডিছকাছ কৰিবলৈ গৈ আছোঁ দিয়া আছে জয়সাগৰ ট্ৰেংক ৱাজ ডাক ডিউৰিং দ্য ৰিজন অফ জয়সাগৰ পুখুৰী কাৰ ৰাজত্ব কালত খনন কৰা হৈছিলে প্ৰমোদ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে জনাওকচোন কমেণ্টত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে প্ৰমোদ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰ সিংহ জয়সাগৰ পুখুৰী ৰংপুৰ নগৰৰ দক্ষিণ অংশৰ ফালে অৱস্থিত ইতিহাস অনুসৰি ইয়াক ১৭০৭ খ্ৰীষ্টাব্দত কেৱল ৪৫ দিনৰ ভিতৰত তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত
স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দ্বাৰা খনন কৰা হৈছিলে। স্বৰ্গদেউ ৰুদ্ৰ সিংহ জৰখাকৈ পুখুৰী situated towards the southern part of Rangpur Nagar. According to history, it was dug within 45 days only in the year 1707 AD by Swargadeo Rudra Singha in memory of his mother Sati Jayamati. Thank you. ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নেক্সট আকৌ পাই থাকিবৰ বাবে। থেংক ইউ।